हेलो स्टूडेंट्स आज मैं त्रिभुज लेसनर तुम्हारा दुटा मैं लेसन दिया आज मैं 3 नम्बर लेसन को दी आगर लेसनत क्या त्रिभुजर सर्वसमतार विषय एतिया आमी आरो किछुमान गुरुत्वपूर्ण कथा त्रिभुजर सम्बन्धे जानिब लागिब आरो तार पिछते आमी लेसन बिलाकर जिबिला जियोमेट्री आछे एबिलाक आमी কৰিবলৈ চেষ্টা কৰিম আৰু এই গুৰুত্বপূৰ্ণ কথাবিলাক আমি আগতে জানি ল'ব লাগিব কিছুমান ইম্পৰ্টেণ্ট কথা জানি ল'ব লাগিব যাতে আমি জ্যামিতিবিলাক সহজে কৰিব পাৰোঁ তেনেকা ইয়াতে লিখা হৈছে ত্ৰিভুজৰ মধ্যমা মধ্যমাটো কি মিডিয়ান ত্ৰিভুজৰ মধ্যমা হৈছে এডাল ৰেখাখণ্ড যিয়ে যিয়ে শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত থকা বাহুডালৰ মধ্যবিন্দুৰ লগত সংযোগ স্থাপন কৰে তাৰ মানে আমি ধৰা এটা ত্ৰিভুজ আঁকিলো ত্ৰিভুজটোৰ নাম দিলো আমি ABC ত্ৰিভুজৰ মধ্যমা শীৰ্ষবিন্দুৰ পৰা গৈছে এডাল ৰেখাখণ্ড যিয়ে শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত থকা বাহুডালৰ মধ্যবিন্দুৰ লগত সংযোগ হয় মানে মধ্যমা এইটো শীৰ্ষবিন্দু আমি জানো এর মধ্যবিন্দুৰ পৰা এই বিন্দুৰ পৰা বিপৰীত ফালৰ বাহুৰ ওপৰতে আমি এডাল ৰেখা এইটো মধ্যবিন্দু হ'ব অৰ্থাৎ আমি যদি এটা ডি বিন্দু দিওঁ এইটো বাহু আৰু এইটো বাহু কি হ'ব সমান সমান ভাগ হ'ব বিডি আৰু সিডি সমান হ'ব এই সৰু সৰু কথাবিলাক আমি জানি ল'ব লাগিব কাৰণ তেতিয়াহ'লে আমাৰ জ্যামিতিবিলাক কৰিবৰ কাৰণে পিছত সহজ হ'ব তো মধ্যমাই তাৰ বিপৰীত বাহুটো দুটা সমান সমান ভাগত ভাগ কৰে কাৰণ এইটো মধ্যবিন্দুত সংযোগ হ'ব তো এইটো বাহু বিডি আৰু সিডিটো সমান হ'ব মধ্যমা আমি এনেকা মধ্যমা তিনিটা আঁকিব পাৰোঁ আমি গম পালো কি এটা ত্রিভুজৰ মধ্যমাই তার বিপরীত বাহুটো দুটা সমান সমান ভাগত ভাগ কৰিব পাৰে আৰু এই মধ্যমা তিনিটা য'ত লগ লাগিব তাক কি বুলি কোৱা হয় আমি 5 নম্বৰত লিখছো চাবা হৰকেন্দ্ৰ ত্রিভুজৰ মধ্যমা তিনিটাৰ যিটো বিন্দুত সংযুক্ত হ'ব তাক কোৱা হ'ব হৰকেন্দ্র বুলি কোৱা হয় সেইটো ধৰ আমি জি বুলি লিখিব পাৰোঁ জি তেতিয়াহ'লে 1 নম্বৰ আৰু 2 নম্বৰ এই 5 নম্বৰ আমি এইটো আমি গম পালোঁ ত্ৰিভুজৰ মধ্যমা আৰু ত্ৰিভুজৰ মধ্যমা কেইটা য'ত লগ লাগিব তাক কি বুলি কোৱা হ'ব হৰকেন্দ্ৰটো আমি জি দি বুজাব নেক্সট ত্ৰিভুজৰ উন্নতি ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ ওপৰত লম্বভাৱে টনা ৰেখাখণ্ড আরেকবার চাবা ত্রিভুজৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ ওপৰত লম্বভাৱে টনা লম্ব হ'ব লাগে লম্ব মানে এইটো 90 ডিগ্ৰী কোণ লম্বভাৱে টনা ৰেখাখণ্ডডালক কি বুলি কোৱা হ'ব উন্নতি মানে এইটো লম্ব হ'ব এডি লম্ব বিসি আমি লিখিব পাৰোঁ ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ ওপৰত লম্বভাৱে টনা ৰেখাখণ্ডডালক কি বুলি কোৱা হ'ব উন্নতি বুলি কোৱা হ'ব আমি এনেকৈ তিনিটা উন্নতি জানিব পাৰোঁ তিনটাই লম্ব হ'ব তো উন্নতি মানে আমি গম পালো কিন্তু লম্ব বুলি কোৱা ঠিক আছে তেতিয়াহ'লে উন্নতি বুলি কোৱাৰ লগে লগে আমি গম পাম যে এইটো আমাৰ কি হ'ব এডি ইডি বিচিৰ ওপৰত লম্ব হ'ব অৰ্থাৎ এইটো কোণ 90 ডিগ্ৰী হ'ব ঠিক একেদৰে এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী হ'ব এইবিলাক আমাৰ এই সৰু সৰু কথাবিলাক আমাৰ প্ৰমাণৰ কাৰণে সহায়ক হ'ব এতিয়া এই তিনিটা ৰেখা য'ত মিলিত হ'ব
তাক কি বুলি কয় আমি 6 নম্বৰত পাদিক কেন্দ্ৰ। যি বিন্দু ত্ৰিভুজৰ উন্নতিক এটা সংস্থাপিত হয় তাক কি বুলি কোৱা হয় পাদিক কেন্দ্ৰ। ধৰা এইটো আমি কি দি বুজাম আই দি বুজাম। 6 নম্বৰ কোনটোৰ লগত 2 নম্বৰ ডেফিনেশ্যন আৰু 6 নম্বৰ ডেফিনেশ্যন। ইয়াতে মই এটাই লম্ব দেখালো এডি লম্ব বিসি ঠিক এনেকা বি লম্ব এসি ঠিক এনেকা সিএফ লম্ব এবি হল আৰু তিনিটা ৰেখা মিলিত হোৱা বিন্দুটো হল আই এইটো হল পাদিক পাদিক কেন্দ্ৰ। ঠিক আছে যেনেকৈ ইয়াতে আমাৰ 1 নম্বৰটো কি আছে মধ্যমা। মধ্যমা কেইটা য'ত মিলিত হ'ব এইটো হ'ব কি ভৰ কেন্দ্ৰ। ইয়াতে জিটো হ'ব ভৰ কেন্দ্ৰ। সিম্পলভাৱে কথাবিলাক আমি মনত ৰাখিব লাগে। নেক্সট আছে আমাৰ ভেৰি ইম্পৰ্টেণ্ট ত্ৰিভুজৰ বাহু কেইটা লম্ব সমদ্বিখণ্ড। লম্ব সমদ্বিখণ্ড দুটা পইণ্ট আছে ইয়াতে লম্ব আৰু সমদ্বিখণ্ড। ত্ৰিভুজৰ এটা বাহুৰ লম্ব সমদ্বিখণ্ডকডাল বাহুটোৰ ওপৰত লম্বভাৱে থাকে আৰু ই বাহুডালক সমদ্বিখণ্ডিত কৰে। যেনেকৈ ধৰা আমি ইয়াতে এটা ত্ৰিভুজ যদি আঁকো এ বি সি কি কৈছে আৰু একবাৰ ত্ৰিভুজ এটাৰ বাহু লম্ব সমদ্বিখণ্ডকডাল বাহুটোৰ ওপৰত লম্বভাৱে থাকে লম্বভাৱে থাকে মানে 90 ডিগ্ৰী কোণ আৰু ই বাহুডালক মানে এই ৰেখাডালে বাহুডালক কি কৰিব সমদ্বিখণ্ডিত কৰিব এইটো সমান হয়। অৰ্থাৎ আমি ইয়াৰ পৰা লিখিব পাৰোঁ এডি লম্ব বিসি আৰু ইডি ইকুৱেল সি। যেতিয়াই তোমাক ক'ব যে প্ৰশ্নত দিয়া থাকিব লম্ব সমদ্বিখণ্ড লম্ব সমদ্বিখণ্ডক বুলি কোৱাৰ লগে লগে আমি গম পাম ৰেখাডাল দুটা 90 ডিগ্ৰী কৰি উৎপন্ন কৰিব আৰু ৰেখাডালে বাহুটো দুটা সমান সমান বিপৰীত বৃক্ষবিন্দুৰ বিপৰীত বাহুটো সমান সমান ভাগ কৰি ঠিক আছে তেনেকৈ কৰি আমি পইণ্টবিলাক পাই যাম। তো এনেকৈ আমাৰ লম্ব সমদ্বিখণ্ডৰ তিনিটা হ'ব পাৰে বিৰ পৰা হওক শীৰ্ষবিন্দুৰ পৰা এচিৰ ওপৰত লম্ব সমদ্বিখণ্ড হ'ব পাৰে চিৰ পৰা লম্ব সমদ্বিখণ্ড হ'ব পাৰে 90 ডিগ্ৰী কোণ 90 ডিগ্ৰী কোণ মই এটা এটাকৈ লিখি দিছোঁ এনেকৈ হ'ব পাৰে। এতিয়া এই তিনিডাল ৰেখা য'ত মিলিত হ'ব তাক কি বুলি কোৱা হ'ব পৰিকেন্দ্ৰ। ত্ৰিভুজৰ তিনিটা বাহুৰ লম্ব সমদ্বিখণ্ডৰ ছেদবিন্দুক কি বুলি কোৱা হ'ব পৰিকেন্দ্ৰ। ত্ৰিভুজৰ তিনিটা বাহুৰ লম্ব সমদ্বিখণ্ড কেইডালৰ ছেদবিন্দু লম্ব সমদ্বিখণ্ড কেইডালৰ ছেদবিন্দু কি বুলি কোৱা হ'ব পৰিকেন্দ্ৰ। ধৰা এইটোক আমি O বুলি লিখিম। তেতিয়াহ'লে কিমান নম্বৰ হ'ল আমাৰ এইটো 3 নম্বৰ আৰু 7 নম্বৰ 3 আৰু 7 লম্ব সমদ্বিখণ্ডৰ য'ত মিলিত হ'ব তাক কি বুলি কোৱা হ'ব পৰিকেন্দ্ৰ। আমি O দি বুজাইছোঁ পৰিকেন্দ্ৰ। বিভিন্নজনে বিভিন্ন ধৰণৰ বুজাব তো O বিন্দু কোনোবাই P বিন্দুও দিব পাৰে। তেনেকৈ আমি মনত ৰাখিব আপোনালোকে পঢ়িব লাগিব কথাখিনি যে লম্ব সমদ্বিখণ্ডৰ ফালে যিটো বিন্দুত মিলিত হয় তাক কি বুলি কোৱা হয় পৰিকেন্দ্ৰ বুলি কোৱা হয়। ঠিক আছে তাৰপিছত তোমাৰ উন্নতি কেইডালে য'ত যিটো বিন্দুত মিলিত হয় তাক পাদিক কেন্দ্ৰ বুলি কোৱা হয়। তাৰপিছত মধ্যমা কেইডালে যিটো বিন্দুত মিলিত হ'ব তাক কি বুলি কোৱা হয় ভৰ কেন্দ্ৰ বুলি কোৱা হয়। তেনেকৈ 1 নম্বৰে প্ৰশ্ন হ'ব পাৰে আৰু প্ৰমাণ কৰাৰ কাৰণেতো আমাৰ এইবিলাক লাগিবই এই পইণ্টবিলাক আমাৰ লাগিবই।
নেক্সট আমাৰ লাষ্ট আৰু এটা আমি জানিব লাগে 4 নম্বৰ ত্ৰিভুজৰ কোণৰ সমদ্বিখণ্ড। তোমালোকে আঁকি ল'ব লাগিব কোণৰ সমদ্বিখণ্ড। এনে এডাল ৰেখাখণ্ড যিয়ে ত্ৰিভুজৰ এটা কোণৰ সমদ্বিখণ্ডিত কৰে আৰু কোণটোৰ বিপৰীত বাহুডালৰ লগত সংযোগ স্থাপন কৰে। কোণৰ সমদ্বিখণ্ড, ধৰা কোণৰ সমদ্বিখণ্ড বুলি ক'লে আমি এনেকুৱা এইটো এটা কোণ হ'ব আমাৰ চিম্পুলভাৱে যদি আমি কওঁ কোণ উৎপন্ন কৰিছে। বিধি ৰেখাডালে এ বি চি কোণক সমদ্বিখণ্ডিত কৰিছে, তেতিয়াহ'লে আমি লিখিব পাৰিম এনেকা এ বি ডি ইজুকেল চি এইটো কোণ সমান বুলি আমি লিখিব পাৰিম। ঠিক আছে, এতিয়া ধৰা আমি এটা ত্ৰিভুজ আঁকি যদি বুজাওঁ, ত্ৰিভুজটোৱে আমাৰ প্ৰয়োজনীয়। এতিয়া যদি কয় এ ডি ৰেখাডালে এই কোণক সমদ্বিখণ্ডিত কৰিছে, এ ডি ৰেখাডাল এই কোণৰ সমদ্বিখণ্ড, তেতিয়াহ'লে আমি লিখিব পাৰিম ই এ ডি ইকুৱেল চি এ সমান। এনেকুৱা সৰু সৰু কথাবিলাক আমি জানিব লাগিব, আৰু এইবিলাক যদি যিখিনি কথা মই তোমালোকক আজি ক'লোঁ সেইখিনি কথা যদি আমি জানি লওঁ, তেতিয়াহ'লে পিছত আমাৰ জ্যামিতিবিলাক কৰিব আমাৰ সহজ হ'ব। এই যে আমাৰ সৰ্বসমৰ চৰ্ত ব্যৱহাৰ কৰি যে আমি দুটা ত্ৰিভুজ যে আমি সৰ্বাংগসমূহ প্ৰমাণ কৰিব লাগিব, এই চৰ্তবিলাক ব্যৱহাৰ কৰোঁতে আমি যিবিলাক পইণ্ট লিখিম যে কিয়ৰ কাৰণে সমান, এইবিলাক প্ৰমাণ কৰিবৰ কাৰণে আমাৰ এই পইণ্টবিলাক জানিব লাগিব। যে সমদ্বিখণ্ডডালে কোণটোক দুটা সমান সমান ভাগ কৰিছে, মানে কোণ দুটা সমান হ'ব। ৰেখাডালে দুটা বাহুক সমান সমান ভাগ কৰিছে, তেতিয়াহ'লে বাহুটো সমান সমান হ'ব। যেনেকৈ আগতে আমি লিখিম ৰেখাডাল লম্ব সমদ্বিখণ্ড, এই ৰেখাডাল বিচিৰ ওপৰতে লম্ব আৰু ই বিচি ৰেখাডালক সমদ্বিখণ্ডিত কৰিছে, তেতিয়াহ'লে লগে লগে কি গম পাম এই কোণটো এইটো কোণ দুটা কোণ 90 ডিগ্ৰী কোণ হ'ব। আমাৰ এটা পইণ্ট ওলাই গ'ল। আৰু সমদ্বিখণ্ডক মানে ৰেখাডাল বিচি বাহুক সমান সমান ভাগ কৰিছে, তো বি ডি আৰু চি ডিটো কি হ'ব সমান হ'ব। তেনেকুৱা পইণ্টবিলাক ব্যৱহাৰ কৰিয়ে আমি সৰ্বসমতাৰ চৰ্ত ব্যৱহাৰ কৰি আমি দুটা ত্ৰিভুজ সৰ্বাংগসমূহ প্ৰমাণ কৰিব পাৰোঁ। এতিয়া কোণৰ সমদ্বিখণ্ড বুলি ক'লে ত্ৰিভুজৰ অন্ত, আৰু এটা পইণ্ট আমাৰ লাগিব অন্তকেন্দ্ৰ। যি বিন্দু ত্ৰিভুজৰ কোণবোৰৰ অন্তদ্বিখণ্ডী খণ্ডক তিনিডাল মিলিত হয় তাক কি বুলি কোৱা হয় অন্তকেন্দ্ৰ। মিলিত হয় তাক অন্তকেন্দ্র। যেনেকৈ কোণৰ আমি কোণটো ভাগ কৰিছোঁ, এতিয়া যদি বি কোণটোক আমি সমদ্বিখণ্ড কৰোঁ, বি কোণটো সমান সমান ভাগ হ'ব, চি কোণটোকো আমি সমান সমান ভাগ কৰিব পাৰোঁ। এনেকুৱা এই তিনিটা কোণৰে আমি সমদ্বিখণ্ড কৰিছোঁ। তো সমদ্বিখণ্ডডাল য'ত মিলিত হ'ল তাক কি বুলি কোৱা হ'ব অন্তকেন্দ্ৰ। ধৰা ইয়াক আমি পি বুলি তো পি হ'ল অন্তকেন্দ্ৰ। এইকেইটা খুবেই ইম্পৰ্টেণ্ট পইণ্ট। ত্ৰিভুজৰ মধ্যমা, ত্ৰিভুজৰ উন্নতি, ত্ৰিভুজৰ বাহুকেইটা লম্ব সমদ্বিখণ্ড, ত্ৰিভুজৰ কোণৰ সমদ্বিখণ্ড, ভৰকেন্দ্ৰ, ত্ৰিভুজৰ মধ্যমাকেইটা য'ত মিলিত হয় সেইটো হ'ল আমাৰ ভৰকেন্দ্ৰ, ত্ৰিভুজৰ উন্নতিকেইটা যিটো বিন্দুত কটাকটি কৰে সেইটো
এইটো হ'ব আমাৰ বাদিক কেন্দ্ৰ ত্ৰিভুজৰ বাহুকেইটা লম্ব সমদ্বিখণ্ডক য'ত কটাকটি কৰে তাক কোৱা হ'ব পৰিকেন্দ্ৰ আৰু ত্ৰিভুজৰ কোণৰ সমদ্বিখণ্ডকেইডাল য'ত মিলিত হ'ব তাক কোৱা হ'ব অন্তঃকেন্দ্ৰ। এইবিলাক আমি জানিব লাগিব। তো তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়িবা আৰু চিত্ৰবিলাক যেনেকৈ আঁকি দিছোঁ সেইটো আঁকিবা। ইয়াৰ পিছত আমাৰ আহিব তোমালোকৰ কিতাপৰ সামাৰি সাৰাংশ বুলি এটা পাৰ্ট আছে একদম লাষ্টত, সেইটো পাৰ্টটো পঢ়িবা। তাতেও কিছুমান কথা আছে, যেনেকৈ সমান সমান বাহুৰ বিপৰীত কোণবোৰ সমান, তোমালোকক কোৱা হৈছিল এইটো সমান সমান কোণৰ বিপৰীত বাহুবোৰ সমান, এনেকৈ তোমালোকৰ সাৰাংশ দিয়া আছে। এইটো তোমালোকে চাবা, তাতে পইণ্টবিলাক যে আছে তাতে এইবিলাক চাব লাগিব। সমবাহু ত্ৰিভুজ বুলি ক'লে যেনেকৈ আমি জানো তিনিটা বাহু সমান সমবাহু ত্ৰিভুজত, সমবাহু ত্ৰিভুজত আমি তিনিটা বাহু সমান আমি জানো, ইয়াৰ তিনিটা কোণে কি হ'ব সমান হয় আৰু 60 ডিগ্ৰী হয়। তাৰপিছত সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ বুলি ক'লে আমি জানো এটা কোণ 90 ডিগ্ৰী হয় আৰু 90 ডিগ্ৰীৰ বিপৰীত ফালে বাহুটো কোৱা হয় অতিভুজ বা কৰ্ণ বুলিও কোৱা হয়। এইটো হ'ল লম্ব আৰু এইটো হ'ল ভূমি। অতিভুজক H বুলি কোৱা হয় লম্ব, P বুলি কোৱা হয় ভূমি, P বুলি কোৱা হয়। তাৰপিছত আমাৰ লাগে ধৰা এইটো পাইথাগোৰাছৰ সূত্ৰ। পাইথাগোৰাছৰ সূত্ৰটো কি? অতিভুজ স্কোয়াৰ ইজুকেল লম্ব স্কোয়ার প্লাস ভূমি স্কোয়ার, অর্থাৎ দুটা বাহুর বর্গর যোগফল তৃতীয় বাহুর সমান, দুটা বাহুর বর্গর যোগফল তৃতীয় বাহুর সমান। তো পাইথাগোরাছৰ সূত্ৰটো আমাৰ লাগিব। আৰু অতিভুজৰ বিপৰীত ফালে থকা কোণটো 90 ডিগ্ৰী হয়, এই কথাটো আমি জানিব লাগিব। 90 ডিগ্ৰী কোণৰ বিপৰীত ফালে থকা বাহুটো হ'ল অতিভুজ, অতিভুজ হ'ল ত্ৰিভুজৰ বৃহত্তম বাহু। তো আমাৰ এইবিলাক সৰু সৰু কথাবিলাক জানিব লাগিব। তাৰপিছত তোমালোকে জানা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়। ঠিক তেনেকৈ এই সাৰাংশকেইটা তোমালোকে চাই ল'বা আৰু যিবিলাক পইণ্ট মই দিলোঁ এইকেইটা তোমালোকে ভালদৰে চাবা, তেতিয়াহ'লে আমি জ্যামিতিবিলাক সহজে কৰিব পাৰিম। ঠিক আছে, তেতিয়াহ'লে আজি আমি এটা জ্যামিতি আমি এটা কৰোঁ। তোমালোকে এক্সাম্পল কিতাপৰ তোমালোকৰ আছে, ইম্পৰ্টেণ্ট হয় এইটো। উদাহৰণৰ 1 নম্বৰ কুৱেশ্যনটো, উদাহৰণৰ 1 নম্বৰ কুৱেশ্যন। মোৰ তাতে পুৰণা কিতাপ আছে এবাৰ, সেইকাৰণে এইটো 119 পেজত আছে, নতুন কিতাপত পেজটো বেলেগ হ'ব। উদাহৰণৰ 1 নম্বৰ কুৱেশ্যন, উদাহৰণৰ 1 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে এইটো আমি আলোচনা কৰিম। উদাহৰণৰ 1 নম্বৰ কুৱেশ্যন, তোমালোকে কুৱেশ্যনটো ওলাই লোৱা। উদাহৰণৰ 1 নম্বৰ কুৱেশ্যনটো তোমাৰ দিয়া আছে কি চিত্ৰমতে OA ইজুকেল OB আৰু কি দিয়া আছে OD ইজুকেল OC, প্রমাণ করা যে ত্রিভুজ AOD সর্বাঙ্গ সম ত্রিভুজ BOC। এটা 1 নম্বৰ প্রমাণ কৰিব দিছে। 2 নম্বৰ প্রমাণ কৰিব দিছে AD লম্ব BC। চিত্ৰটো ওচৰত দিয়া আছে, চিত্ৰটো আঁকিব লাগিব। এতিয়া কোশ্চেনটোত আমাৰ কি দিয়া আছে, আমি কোশ্চেনটো লিখি ল'লো ইয়াতে, আৰু এইটো প্ৰমাণৰ সময়তে আমি তেনেকৈ লিখি ল'ব লাগিব কোশ্চেনটোৰ পৰা কি দিয়া আছে আৰু কি প্ৰমাণ কৰিব দিছে। ঠিক আছে, তো চিত্ৰটো দিয়া আছে OA ইজুকেল OB, প্ৰশ্নটো আমাৰ দিয়া আছে OA ইজুকেল OB এইটো দিয়া আছে, OD ইজুকেল
সি এইটো দিয়া আছে তো প্রমাণ করব দিছে ত্রিভুজ AOD AOD ইকুয়াল BOC ত্রিভুজটা আমার সর্বাঙ্গ সম প্রমাণ করব দিছে আমি এনেকা দুটা ত্রিভুজ যে দুটা ত্রিভুজ আমার প্রমাণ করব দিছে এই দুটা ত্রিভুজ আমি এটা লিখি তিনটা পয়েন্ট লাগিব আমি তো পয়েন্টবিলাক জানো কি কি পয়েন্ট শর্ত আছে বাহু 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 কোণ বাহু কোণ কোণ বাহু কোণ বাহু কোণ আর এইচএস এই কেইটা শর্তৰ ভিতৰত যিকোনো এটা শর্ত ব্যৱহাৰ কৰি আমি কৰিব লাগিব এতিয়া আমি এক নম্বৰ পয়েন্ট লিখো OA ইকুয়াল OB কাৰণ কি দিম এটো দিয়া আছে অলরেডি এটো প্রশ্নতে দিয়া আছে যে বাহুটো দুটা সমান হ'ব এইটো ত্রিভুজৰ OA বাহু আৰু এইটো ত্রিভুজৰ OB বাহুটো সমান বুলি দিয়া আছে এক নম্বৰ পয়েন্ট দুই নম্বৰ পয়েন্ট আৰু এটা বাহু আমাৰ সমান দিয়া আছে চাবাতে দুটা বাহু সমান দিয়া আছে মানে এইটো চোৱা হয় এই দুটা বাহু সমান দিয়া আছে আৰু এটা বাহু আমাৰ সমান লাগিব নহলে এই যে দুটা বাহু সমান দিয়া আছে এটা কোণ আমি সমান প্ৰমাণ কৰিব এবাৰ এই কেটা নহব এই প্রমাণটো এই তিনিটা শর্ত দি নহব হয় এইটো শর্ত দি হ'ব নহলে এইটো শর্ত দি হ'ব কেনে গম পালো দুটা বাহু অলরেডি আমাৰ সমান বুলি দিয়া আছে তেতিয়াহ'লে এই দুটা বাহু হ'ব এটা বাহু আমি প্ৰমাণ কৰিব লাগিব নিজে নহলে এই কোণটো আমি সমান বুলি প্ৰমাণ কৰিব লাগিব এতিয়া 3 নম্বৰ পয়েন্টটো আমি লিখি দিম OD ইকুয়াল OC এইটোও দিয়া আছে ইয়াৰ কাৰণ হ'ল এইটো আমাৰ প্ৰশ্নটো অলৰেডি দিয়া আছে সমান এতিয়া 2 নম্বৰ পয়েন্টটো আমি কি লিখিব পাৰো তোমালোকে ৰেখাখনত পাইছা বিপৰীত AOD ইকুয়াল BOC বিপৰীত শীৰ্ষক কাৰণ দিব লাগে কিহৰ কাৰণে সমান লিখিছা এইটো কিহৰ কাৰণে সমান বিপৰীত শীৰ্ষক তেতিয়াহ'লে বাহু কোণ বাহু ইয়াতে বাহু বাহু শর্ত নহব কাৰণ আমি AD বাহু BC বাহু সমান যদি কোনোবাই লিখিব খোজে হেতু নহব কিয় নহব AD আৰু BC বাহুটো সমান বুলি ক'লো যে কেনেকা সমান হয় কাৰণ কি যেনেকা এইটো কাৰণ আছে OA ইকুয়াল OB সমান কাৰণ আমাৰ প্ৰশ্নতে দিয়া আছে OD ইকুয়াল OC সমান এটা আমাৰ প্ৰশ্নত দিয়া আছে সেইটো আমি সমান বুলি লিখিব পাৰো এক নম্বৰ 3 নম্বৰ কিন্তু AD আৰু BC সমান বুলি আমি লিখিব নোৱাৰিম কাৰণ আমাৰ কাৰণ নাই কিয় কাৰণে সমান কাৰণ দিব লাগে এখানে আমি 2 নম্বৰ পয়েন্ট কি লিখিলো বিপৰীত কোণ সমান হয় আমি জানো কাৰণ আছে তো বাহু কোণ বাহু শব্দ আছে ত্রিভুজ AOD সর্বাঙ্গ সম ত্রিভুজ BOC হৈ গ'ল এতিয়া আমাৰ কথা হ'ল কি নেক্সট প্ৰমাণটো কি কৰিব দিছে AD লম্ব BC AD লম্ব BC হ'ব লাগে এতিয়া সৰি AD সমান্তৰাল BC হ'ব লাগে AD সমান্তৰাল BC কেতিয়া হ'ব আমি ইয়াৰ আগতে পাইছো যদি একান্তৰ কোণবিলাক সমান হয় তেতিয়া হলে বিপৰীত বাহুবিলাক কি হ'ব পাৰে একান্তৰ কোণ উৎপন্ন কৰা বাহুবিলাক কি হ'ব পাৰে সমান্তৰাল হ'ব পাৰে বা অনুৰূপ কোণবিলাক যদি সমান হয় তেতিয়া হলে অনুৰূপ কোণ উৎপন্ন কৰা বাহুবিলাক কি হ'ব পাৰে সমান্তৰাল হ'ব পাৰে এইটো আমি ৰেখাখনত পাই আহিছো এতিয়া AD আৰু BC যদি সমান্তৰাল হ'ব লাগে তেতিয়াহ'লে হয় একান্তৰ কোণ আমি সমান দেখাব লাগিব নহলে অনুৰূপ কোণ আমি সমান দেখাব লাগিব তো ইয়াতে যেহেতু ত্রিভুজ দুটা সর্বাঙ্গ সম হৈছে আমি জানো সর্বাঙ্গ সম ত্রিভুজৰ কি হয় অনুৰূপ অংকবোৰ সমান হয় তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিম এইটো ত্রিভুজৰ OAD আৰু এইটো ত্রিভুজৰ OBC সমান বুলি আমি লিখিম
কিয় CPCP সৰ্বাংগ সমত্ৰিভুজৰ কোনবোৰ বন্ধকোণ সমান। এতিয়া তুমি ক'ব পাৰা যে চাওক এইটো কিয় নিলিখিলে, আমি এইটোও লিখিব পাৰোঁ, যিকোনো এটা দেখালে হ'ল, আমি এইটো লিখিছোঁ। ইহঁত AD আৰু BC ইহঁত এই যে দুটা কোণৰ কথা ক'লোঁ আমি, এই কোণ দুটাক আমি অলপ ডাঙৰকৈও লিখিব পাৰোঁ। OAD লিখিছোঁ, এইটো আমি ক'ৰ পৰা নিলিখি ক'ৰ পৰা লিখিব পাৰোঁ, বিৰ পৰা লিখিব পাৰোঁ। BAD এইটো কোনে বুজাব, ঠিক আছে। ঠিক যেনেকা OBC লিখিছোঁ, এটা আমি ক'ৰ পৰা নিলিখি এৰ পৰা লিখিব পাৰোঁ, ABC। আৰু এই কোণ দুটা কেনেকৈ উৎপন্ন হৈছে চোৱা, ABC কেনেকৈ উৎপন্ন হৈছে, AD আৰু BC বাহু ছেদক ABৰ লগত উৎপন্ন হোৱা একান্তৰ কোণ, আৰু একান্তৰ কোণ দুটা কি হৈছে সমান হৈছে। যেহেতু একান্তৰ কোণ দুটা সমান হৈছে, একান্তৰ কোণ উৎপন্ন কৰা বাহু দুটা কি হ'ব, সমান্তৰাল। আমি ৰেখাখনত পাইছোঁ যদি বাহুবিলাক সমান্তৰাল হয়, তো সমান্তৰালৰ লগত উৎপন্ন হোৱা একান্তৰ কোণবোৰ সমান হয়, আমি ৰেখাখনত পাইছিলোঁ। ঠিক ওলোটা, যদি একান্তৰ কোণ সমান হৈছে তেতিয়াহ'লে বাহু একান্তৰ কোণ উৎপন্ন কৰা বাহু দুটা কি হ'ব, সমান্তৰাল হ'ব। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো আমাৰ লাগিয়ে থাকিব। তেতিয়াহ'লে আমি এনেকৈ প্ৰমাণ কৰিব পাৰোঁ AD সমান্তৰাল BC। তাৰমানে তোমালোকে লক্ষ্য কৰিবা ইয়াতে আমাৰ ত্ৰিভুজৰ নলেজটো লাগিবই, তাৰ লগতে ৰেখাখনত যিবিলাক আমি শিকি আহিছিলোঁ সেই পইণ্টবিলাকো আমি জানিব লাগিব। যেনেকৈ বিপ্ৰতীক কোণ সমান হয়, একান্তৰ কোণ সমান কেতিয়া সমান হয়, একান্তৰ কোণ অনুৰূপ কোণ সমান কেতিয়া সমান হয়, অনুৰূপ কোণ ৰৈখিক জুলীয়া কোণ, এই প্ৰত্যেকটো পইণ্ট যিবিলাক আমি আগতে শিকি আহিছোঁ, গুৰুত্বপূৰ্ণ ধৰ্ম যিবিলাক আগতে শিকি আহিছোঁ, প্ৰত্যেকটোৱে কিন্তু যিকোনো মুহূৰ্তত আমাৰ ব্যৱহাৰ হ'ব পাৰে। তো আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা, তোমালোকে গোটাইখিনি ভালদৰে পঢ়িবা। নেক্সট ডে এনেকুৱা ধৰণৰ জেমেট্ৰি প্ৰুফ প্ৰমাণ আমি আৰু শিকিম। আজি আমি